হে গাইজ, আজি 25 মে 2019 আজি দিছে এইচএছৰ ৰিজাল্ট। তাৰ আগত দিছিল মেট্ৰিকৰ ৰিজাল্ট। তাতে বহুতে ভালো কৰিলে, বহুতে বেয়াও কৰিলে। তো আজিও বহুতে ভাল কৰিছে, বহুতে বেয়া কৰিছে। তো ভাল হোৱাৰ কাৰণে মোৰ ফালৰ পৰা থাকিল কংগ্ৰেচুলেশ্যনছ। আশা কৰোঁ তোমালোকে আৰু আগলৈকে এনেকৈ আগুৱাই যাই থাকা। কিন্তু যিকেইটাই বেয়া কৰিলে, যিকেইটাই মানে বেয়া হয়, ভিতৰত ময়ো এটা। মোৰো পৰীক্ষা ভাল হোৱা নাই, মানে ফেইলো কৰা নাই, উত্তীৰ্ণ হৈছোঁ, কিন্তু মানে ভাল হোৱা নাই আৰু মানে বেয়া হৈছে। মই ক'ব গৈ আছোঁ বেয়া হোৱাকেইটা কথা, মোৰো বেয়া হৈছে। তো বেয়া হোৱাকেইটাৰ একো কাম নাই নেকি? মানে ঘাটি কাপোৰ নেকি? মানে আৱৰ্জনা টাইপ নেকি? মানে এনেকুৱা লাগিছে নেকি নিজৰ ভিতৰত, মনটোত লাগিছে নেকি? বোলে মোৰ একো কাম নাই, মই আৰু চুইচাইড কৰিম, কিবা কৰিম, অমুক কৰিম, তমুক কৰিম। কিয় লাগি আছে এনেকুৱা মনটোত? কিয় সোধাচোন অন্তৰত, কিয় লাগি আছে? তো মানে আজিকালি কি জানা, চব নম্বৰৰ পিছত দৌৰি আছে, চব নম্বৰ, মাৰ্কশ্বিট। সেইকাৰণে তোমাৰ মনটোত এনেকুৱা হৈছে বোলে অমুকে ইমান কৰিছে, তমুকে ইমান কৰিছে, কিন্তু মই নোৱাৰিলোঁ, মোৰ লাজ লাগিছে। আৰে লাজ তোমাৰ লাজ লগা নাই, তোমাৰ অন্তৰটো ভাঙি গৈছে। আৰু গাঁৱৰ যিবিলাক ল'ৰা ছোৱালী গাঁৱৰ, তেওঁলোকে এইটো কথা নিশ্চয় জানে। গাঁৱৰ ঘৰৰ ওচৰৰ মানুহবিলাকে খুব ঠাট্টা কৰে, নেগলেক্ট কৰে, তেওঁলোক 1 নম্বৰ। তো তেওঁলোকে নেগলেক্ট কৰে। তো নেগলেক্ট কৰিলে তোমাৰ কি জানানে, অন্তৰত দুখ লাগে। কিয় দুখ লাগে? ঘৰত মা দেউতাই কষ্ট কৰে, সৰুৰ পৰা ডাঙৰ দীঘল কৰিছে, কিবা এটা আমাক লৈ কিনে আশা কৰি কিনে আমাক ডাঙৰ দীঘল কৰিছে। তো আমাৰ ওপৰত নিশ্চয় তেওঁলোকৰ কিবা এটা আশা আছে, আৰু আমাৰো তেওঁলোকৰ ওপৰত দায়িত্ব আছে। তো আমি দায়িত্বটো পালন কৰিবই লাগিব যেনেকৈ নহওক। কিন্তু তেওঁলোকৰ প্ৰথম আশা হৈছে কি ল'ৰা ছোৱালীটোৱে পঢ়ি শুনি ভাল মানুহ হওক। কিন্তু আমি সেই ৰিজাল্টটো কৰি দেখুৱাব পৰা নাই এতিয়ালৈকে। কিয় পৰা নাই? তাতে আমাৰো ভুল আছে বহুত। আজিকালি বহুত নকওঁ মই এইটো কথা, কাৰণ ল'ৰা ছোৱালীৰো আজিকালি বহুতৰো ভুল আছে, মোৰো ভুল আছে। মই এনিটাইম মোবাইল টিপি থাকোঁ, এনিটাইম গান শুনি থাকোঁ, এনিটাইম ইউটিউব। তো সেইটোও নিজৰ কাৰণে বহুত হানিকাৰক। কিন্তু এটা কথা ক'ব যাওঁ, ৰিজাল্ট যিবিলাকৰ বেয়া হৈছে, তেওঁলোকে এইটো নাভাবিব যে ধৰতি কাগজ বুলি নাভাবিব, বা নিজকে আৱৰ্জনা বুলি নাভাবিব। তো কিছুমানে বহুতেৰো তেওঁলোকৰ মাথাত ধৈৰ্যটো ইমানে কম যে চুইচাইড কৰিব যায়, সাগৰত জাপ দিব যায়, নদীত জাপ দিব যায়, নিৰুদ্দেশ হৈ যায়। এইটো কিয়? এইবিলাক চিন্তাধাৰা কৰিবই নালাগে ন। এইবিলাক এইবিলাক চিন্তাধাৰা যিমানে কৰিবা, নিগেটিভনেছ আনি দিব মাথাত। আৰু তোমাক গাঁৱৰ মানুহ বা কোনোবাই যিমান ঠাট্টা কৰে, তুমি যিমানে ভয় কৰিবা, যিমানে তুমি লাজ কৰিবা, সেই লাজ বা ভয়ে তোমাৰ জীৱনত এদিন অন্ধকাৰ নমাই আনিব। তুমি মানে লাইফত একো কৰিবই নোৱাৰিবা। তুমি লাষ্টত কি হ'ব লাগিব জানানে? পাগল হৈ কিনে ঘূৰিব লাগিব, বোলে মই কি কৰিলোঁ, ইটো এইফালেও নহ'ল, সেইফালেও নহ'ল। তো সেইটোৰ কাৰণে কি কৈছোঁ জানানে চবকে? ৰিজাল্ট বেয়া হ'ল, বাদ দিয়া। এইটো 9টা বজাত ৰিজাল্ট দিছে, গুচি গ'ল। 10টা বজাত তুমি এনজয় কৰিব গুচি যোৱা। মইতো 9টাত ৰিজাল্ট দিছে, মই 10টাত ফুৰি আহিলোঁ, বাইক লৈ কিনে ফুৰি আহিলোঁ। বাছ এনেই মন গ'ল ফুৰি আহিলোঁ। মোৰ কোনো দুখ নাই, দুখ লগা নাই, মই দুখ কৰা নাই। হয়তো অন্তৰটো ভাঙিছে, তো মোক বেয়া মনো লাগিছে ফাৰ্ষ্ট টাইম, এইখিনিহে পালোঁ নে। তাৰপিছত লগে লগে কথাটো ঘূৰাই দিছোঁ, বাদ দে, ভাঙিছে। মোৰ অন্তৰটো ভাঙি গ'ল লগে লগে, কিন্তু অন্তৰটোক মই জোৰা লগাই দিছোঁ। এনেকৈ ভাঙি গৈছিল ন, তো মই হৃদয়টোক এনেকৈ জোৰা লগাই দিছোঁ। বাদ দে না, পিছফালে জীৱনটো পৰি আছে, তো তাতে কি কৰিম? আজিৰ ৰিজাল্টখনে মোক কি কৰিব? আজিৰ ৰিজাল্টটো কি দিব? আজিৰ ৰিজাল্টটো জাষ্ট মোক এখন ভাল কলেজ এখন বিচাৰি দিয়াত সহায় কৰিব। কিন্তু ভাল কলেজ কি হয়? স্কুল কলেজক আমি কিয় বেয়া বুলি কওঁ? স্কুল কলেজ চবেই ভাল, কিন্তু আমি নিজেই নিজৰ ভুলৰ কাৰণে আমি কিছুমান ফলাফল ভুল কৰোঁ। স্কুল কলেজ চব ভাল, কোনো স্কুল কলেজ বেয়া নহয়, কিন্তু আমি বিচাৰোঁ কি অলপ ষ্টেণ্ডাৰ্ড লাগে। আজিকালি মানুহবিলাক চব মানে কি বুলি কয়, HD ফুল HD ডিজিটেল মানে। তো কি হয়, ষ্টেণ্ডাৰ্ড বিচাৰোঁ, সেইকাৰণে বেলেগ কলেজত যাওঁ। কিন্তু এইটো নহয়, স্কুল কলেজ চবেই ভাল, তো আমি ষ্টেণ্ডাৰ্ডটো বিচাৰোঁ চবে। কিন্তু এটা কথা, স্কুল কলেজ ভাল বেয়া বুলি কাকো নক'বা, চব ভাল, কিন্তু নিজৰ ভুলৰ কাৰণে আমি এইবিলাক কৰোঁ। তো কি কৰিম, চব এটা কথা কওঁ, জনে ৰিজাল্ট বেয়া কৰিছা, তো নিজকে চবৰ ভিতৰত, তোমাৰ ভিতৰতো মোৰ ভিতৰতো এটা কোৱালিটি আছে। চবৰ ভিতৰত এটা নহয়, বেছি লাগিব পাৰে। কাৰোবাৰ কণ্ঠস্বৰ ভাল, গান গাব পাৰে, কাৰোবাৰ নাচিব পাৰে, কিন্তু নাচিব লাজ কৰে, বা ষ্টেজত নাচিব ভয় কৰে। তো ঘৰৰ ভিতৰত কিন্তু বাথৰুম ছিংগাৰ, তাত নাচি থাকে। এইবিলাক লাজ ভয়টো কিয়? যেতিয়ালৈকে তোমাৰ ভিতৰত এই বহুত লাজ ভয়টো থাকিব ন, তেতিয়ালৈকে তুমি একো কৰিব নোৱাৰা, গেৰাণ্টি। তুমি জীয়াই থাকোঁতে মৰাই ভাল, সঁচা কথা। লাজ ভয়টো একদম চাইড কৰি থৈ দিয়া। মানে বহুত এনেকৈ খাওক বান্ধা, বোলে ৰিজাল্ট বেয়া হৈছে, মই কিবা এটা কৰিমেই। এতিয়া মই এইটো ভিডিঅ' বনাই আছোঁ, মোৰতো কোনো ছাবস্ক্ৰাইবাৰ লাইকছ নাই, মোৰতো মোৰ একো লাভ হোৱা নাই। তো কিয় বনাই আছোঁ? মোৰ এটা আশা আছে, মই ইয়াত কিবা কৰিম। হয়তো মই ছাকচেছ নহ'ব পাৰোঁ, ইউটিউবৰ দ্বাৰা হয়তো মই 0 হৈ থাকিব পাৰোঁ, কিন্তু মই ইয়াত সদায় ভিডিঅ' বনাই যাম, এইটো গেৰাণ্টি। কিন্তু এইখিনিয়ে মোক কেতিয়াবা কিবা এটা সহায় কৰিব পাৰে ন। মই ৰেগুলাৰ বনাই যাম, কিবা এটা মোৰ আশা আছে। এই আশাটো আৰু এই নিচা লাগিব। মই ৰেগুলাৰ ভিডিঅ' বনাওঁ, নিচাটো যেতিয়া থাকিব ন, তেতিয়া তুমি ছাকচেছ হ'বাই। আৰু যেতিয়া তুমি অলপ বেলেগ কাম কৰিবা, মানে আনকমন, মানে কি জানে, সেইজনতকৈ তোমাৰ কামটো অলপ বেলেগ হ'ব লাগিব, মানে 1% হ'লেও বেলেগ হ'ব লাগিব, তেতিয়া তাক কয় আনকমন। আৰু যেতিয়া তুমি আনকমন কামবিলাক কৰিবা,
তেতিয়া কি জানানে, তোমাৰ 2জন ওচৰৰ মাজৰ মানুহ কি বুলি ক'ব, পাগল বুলি ক'ব। কাৰণ কিয় পাগল বুলি ক'ব, তুমি যিটো কাম কৰিছা সেই কামটো তেওঁ নকৰে, অমুকে নকৰে, তমুকে নকৰে, এক্সে নকৰে, ৱাই নকৰে, জেডে নকৰে, কিন্তু তুমি কৰিছা। আৰু যেতিয়া তোমাৰ 100জনে যেতিয়া 99জনে নকৰে, মানে পাঁচ পইণ্টটো কোনফালে যায়, 99জনৰ ফালে যায়। কাৰণ তেওঁলোকে জানে বুজে সেইকাৰণে নকৰে। কিন্তু এই মই নুবুজো কাৰণে মই কামটো কৰিছোঁ, মই মূৰ্খ সেইকাৰণে কৰি আছোঁ। কিন্তু এইটো নহয়, এইটো তোমাৰ নিজৰ ক্ৰিয়েটিভিটি। মই কেনেকুৱা, মোক বিশ্বাস কৰক, মোক গাঁৱৰ মানুহে মোক কি বুলি কয় জানেনে, হীৰকজ্যোতি মহন্ত পাগল, হীৰক পাগল। মোৰ দেউতাৰ নামত লৈ কিনে হেমন্ত চন্দ্ৰ ডেকা ল'ৰাটো পাগল। কিন্তু মই এখন গানে শুনি কিনে এখন দি ওলাই দিওঁ, ফাল্টু কৰি দিওঁ। কিয় কৰি দিওঁ, কাৰণ মই পাগল নে কি মই জানোতো কি নহয়। তো কি মই কি চিন্তা কৰোঁ জানানে, তেওঁলোকে কিয় কামটো নকৰে, তাতে কি আছে, কিবা নকৰাতো কিবা কাৰণ আছে, কিয় নকৰে সেই কাৰণটো মই কৰি চাওঁ, মানে নিজে অলপ ট্ৰাই কৰোঁ। তো সেইকাৰণে মোৰ অলপ মানে চিন্তাধাৰাবিলাক আৰু হেৰিবিলাক অলপ বেলেগ। তো আপোনালোকৰ এনেকুৱা চিন্তাধাৰা অলপ, যিকোনো কাম কৰে যদি নিচা চিষ্টেমত কৰক। যেনেকৈ কিছুমানে মদ ভাং খাই কিনে নিচাত থাকে, সেই নিচাটো আপুনি কামত লগাওকচোন, নিশ্চয় ছাকচেছ পাব একদিন। হয়তো ফাৰ্ষ্ট টাইম আপুনি ছাকচেছ নাপাব পাৰে, বহুত টাইম লাগি যাব, ধৈৰ্য হৈ যাব, মই নোৱাৰিমে নেকি, কিন্তু ছাকচেছ পাব, একদিন না একদিন হ'লেও ছাকচেছ পাব, গেৰাণ্টি। এই বস্তু আৰু যিটো বস্তু নিজে কৰে ন, সেই বস্তুটো কৰবাত নকৰবাত একদিন ফাটি যায়, আৰু সেইটো হ'বই, আপুনি ছাকচেছ পাবই। যেতিয়া ফিল কৰিব বোলে মই কোৱা কথাটো, বা আপুনি নিজে যেতিয়া ভাবিব, তেতিয়া গম পাব। আৰু যিবিলাক ল'ৰা ছোৱালীয়ে আজি ৰিজাল্ট বেয়া হৈছে, তেওঁলোকৰ অন্তৰত নিশ্চয় কিবা এটা ফিল আহি আছে যে মই আজি কিবা এটা কৰিব লাগিছিল, হয়তো ভালকৈ পঢ়িলে কিবা এটা কৰিলোঁ হয়, কিন্তু ৰিজাল্টটো হৈয়ে গ'ল ন, এতিয়া ভালকৈ পঢ়িলোঁ হয় যদি ভাবি কিনে কি কাম, ভালকৈ পঢ়িম, নিশ্চয় আগত পঢ়িম। মই এইটো কথা কোৱা নাই যে অকল গানে গাই থকা বা কিবা কৰি কিনে বেলেগ কৰা, ইউটিউবত ভিডিঅ' বনাবৰ দৰে, এইটো কথা কোৱা নাই। কিন্তু পঢ়াৰো চেষ্টা কৰা, কিয় বেয়া হ'ল, আকৌ নেক্সট টাইম ট্ৰাই কৰিম। নেক্সট যেতিয়া মই আকৌ বেলেগ হেৰি কৰিম, তেতিয়া তাত ট্ৰাই কৰিম। তো মোৰো আজি বেয়া হৈছে, ময়ো নেক্সটত ট্ৰাই কৰিম, বিশেষ ভাল কৰিম। 3 Idiots ফিল্মখন চবেই চাইছে, কিন্তু তাক ফ'ল' কোনো নকৰে। কিন্তু ইমৰান হাছমিনৰ এটা কিছৰ চিন চবেই ফ'ল' কৰে, চবেই সেনেকৈহে কৰে মানে। কিন্তু 3 Idiots ফিল্মখনৰ যিটো ফাৰহানে যে কয় মই ফটোগ্ৰাফাৰ হ'ম, ঘৰত ক'ব নোৱাৰে ভয়তে, তেওঁ চব নম্বৰ পিছত দৌৰি আছে। কিন্তু যেতিয়া আমি টিভি চাব কেনেকুৱা লাগে, ময়ো কওঁ, মোৰতো অমুক ইচ্ছা আছে ন, মোৰ পঢ়িব, মোৰো নম্বৰ কম আছে, মোৰ কিন্তু বেলেগ হোৱাৰ ইচ্ছা আছে, কিন্তু ক'ব পৰা নাই। যেতিয়া টিভি আজি কমে, আমাৰ দেউতাক মাক কমেই আছে, কিন্তু যেতিয়া টিভি স্ক্ৰীণ অফ হৈ গ'ল, তেতিয়াও আগৰ হিচাপত এই কালি পৰীক্ষা আছে, এখন ভিতৰত 80 লাগে। কিন্তু ইফালে পঢ়াই নাই, মই ইমান দিনে পঢ়া নাই, কিন্তু কালি পৰীক্ষা আছে 80 লাগে। তো এনেকুৱা মানে আজিকালি দুনিয়াখন এনেকুৱা। তো সেইকাৰণে দুনিয়াখনত অলপ বেলেগ হোৱাৰ চেষ্টা কৰা, লাজ ভয় দূৰ কৰা, কাম কৰা, লাগি থাকা নিজৰ যিকোনো কামত, পঢ়াৰ পিছতো লাগি থাকা, তো ছাকচেছ পাবা। কিন্তু এইটো নহয় যে অকল পঢ়াৰ পিছত দৌৰি থাকি, মই ক'ব গৈছোঁ কি পঢ়াৰ পিছতো দৌৰা, চবফালে মানে অলৰাউণ্ডাৰ হোৱা। অলৰাউণ্ডাৰ ধৰে ক'ৰবাত নহয় ক'ৰবাত ফাঁচি যাবা। লটাৰী চকৰটো যেনেকুৱা গ'ল, একবাৰ ঘূৰাই দিয়ে দি কিনে, মানে গোটেইকেইটা নম্বৰত ঘূৰি কিনে ক'ত ফাঁচে, এটাত ফাঁচে। গোটেইকেইটাত ফাঁচে নেকি, কোনোবাই এখনলৈকে গোটেইকেইটাত নাফাঁচে, কোনোবাই এটাত ফাঁচে। তাৰমানে কি, গোটেই চব কামতে ট্ৰাই কৰা, কৰি কিনে এটা বিচাৰা, কিন্তু গোটেইকেইটা যদি হাত দিয়ে নকৰিলেও ছাকচেছ নোপোৱা। এনেই তোমাৰ এনেই যাব লাইফটো। তো যিকোনো কাম কৰা সাহসেৰে কৰা, লাজ নকৰিবা, ভয় নকৰিবা। লাজ হয়তো হ'ল তোমাৰ ডিম'শ্যন, তোমাক ধ্বংস কৰি দিব, কেতিয়া উঠিব নোৱাৰা। তো সাহসেৰে কাম কৰা, নিশ্চয় ছাকচেছ পাবা এদিন। তো বন্ধুসকল, আশা কৰোঁ তোমালোকৰ সকলোৰে ভাল হওক। যাৰ পৰীক্ষা পাতি বেয়া হ'ল, মোৰো বেয়া হ'ল, তোমালোকে চেষ্টা কৰা, আকৌ ময়ো মানে নেক্সট ষ্টেপত আকৌ ভাল কৰিব চেষ্টা কৰিম। তো যিকোনো মানে যি কৰা, পঢ়াটো কৰিব পাৰিলে ভালে। পঢ়া আৰু বাহিৰা কাম যি কৰা, এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি চবতে মন দি কিনে কৰা, নিচা টাইপত কৰা, অন্তৰৰ পৰা কৰা, লাজ ভয় নকৰিবা। তো তোমালোকৰ আশীৰ্বাদ দিয়া, মই যাতে কিবা এটা কৰিব পাৰোঁ। তো কথা বহুতখিনিয়ে ক'লোঁ, ভাগৰ লাগি গ'ল, ধন্যবাদ হা। আৰু মনটো নাভাঙিবা, এনজয় কৰি থাকা পুৰা।